বজাৰৰ পৰা অনা পৰ্কখিনি মই এটা বাতিত উলিয়াই লৈ অলপ গৰম পানী দি ধুই ল'লোঁ আৰু আদা নহৰু পেষ্টখিনি জলকীয়া কটা আৰু কাটি ৰখা পিঁয়াজখিনি তাত দি অলপ হালধি গুড়া পেকেট মছলা আৰু নুডল মছলা অলপ দি তাত মেৰিনেট কৰি ল'লোঁ। মেৰিনেট কৰা হৈ গৈছে আৰু এটা আলু আৰু এটা কচু কাটি ল'লোঁ। কাটি লৈ কেৰাহীখন মই গৰম কৰিলোঁ অলপমান সংযোগ, তাৰপিছতে মাংসখিনি দি দিলোঁ আৰু তাৰ লগতে কাটি ৰখা আলু কচুখিনিও দি দিলোঁ আৰু আদা নহৰু পেষ্টখিনিও তাত দি দিলোঁ। অলপ লৰাই দিলোঁ, অলপ নিমখ দিলোঁ, অলপমান কম পৰিমাণৰ পানী তাত দি দিলোঁ, ঢাকন দি দিলোঁ আৰু ঢাকনটো ধোৱাৰ পিছত মোটামুটি হৈ গৈছে মাংসখিনি। অলপ পানী দিলোঁ কম ফ্লেমত ৰাখি, পানী দি খৰিচা অলপমান দি দিলোঁ, বৈয়ামত ৰাখি থোৱা ঢাকন দি দিলোঁ। ঢাকন দিয়াৰ পিছত অলপ